বেঞ্চখন আনিবলৈ যাম। নমস্কাৰ ৰাইজ, আপোনালোকে হাল্লা নকৰিব। আমাৰ মন্ত্ৰী ডাঙৰীয়া আহি পাইছে। আহক ছাৰ, আহক। এখেত আমাৰ মন্ত্ৰী ডাঙৰীয়া। এতিয়া মন্ত্ৰী ডাঙৰীয়াক আমাৰ ৰাইজৰ সন্মুখত আপোনাৰ বহুমূলীয়া ভাষণটো ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ ৰাইজ, আজি আমি ইয়াত কিয় উপস্থিত হৈছোঁ গম পাইছোঁ। স্বচ্ছ ভাৰত অভিযানৰ কাৰণে। আৰু এই স্বচ্ছ ভাৰত অভিযান সফল হ'বলৈ হ'লে আমি তিনিটা কথা মন দিব লাগিব। প্ৰথম, আমি আমাৰ ভেটিটো পৰিষ্কাৰ কৰি ৰাখিব লাগিব। দ্বিতীয়তে, আমি জাবৰ জোঁথৰবোৰ মাটিত পেলাব নালাগিব। আৰু তেনে কৰিলে কি হ'ব, আমাৰ জাতিটো ৰসাতলে যাব। সেয়ে আমি ভেটি, মাটি আৰু জাতিৰ কথা ভাবিব লাগিব। আৰু শেষত মোৰ বহুমূলীয়া ভাষণ শেষ কৰাৰ আগত আজি এটা কথা ঘোষণা কৰিব ওলাইছোঁ। আজিৰ এই দিনটোক মই ঝাৰু দে আৰু বাচন বৰ্তন ধোৱা দে বুলি ঘোষণা কৰিলোঁ। আহক ৰাইজ, আহক। বিষয়া, স্বচ্ছ ভাৰতৰ নামত ইমান টকা খৰচ কৰাৰ পিছতো সফল হ'ব কিয় পৰা নাই? কিছু ক্ষেত্ৰত আমি সফল হৈছোঁ, কিন্তু কিছু ক্ষেত্ৰত পৰা নাই। এইকাৰণে মই তোমাক এটা উপায় দিম। তুমি সেই বন্তি পাবা ওচৰত যোৱা, তাত তুমি ভাল উপায় দিব। কোন বাবা? এই বন্তি পাবা, বন্তি পাবা। ব'লক, আহক, ব'লক। বাবা, স্বচ্ছ ভাৰতৰ নামত ইমান টকা খৰচ কৰি আমি কিয় সফল হোৱা নাই? তোমালোকে আঁচনিৰ নামত এনে টকা খৰচ কৰিব নালাগে। তাৰ কাৰণে তোমালোকে চাব লাগিব শিক্ষক সমাজে। মৰমৰ শিক্ষক বৃন্দ, আজি সকলো অসমৰ ৰাজ্যৰ শিক্ষকসকলক কৈছোঁ যে আহক, যদিও চৰকাৰে একো কৰিব পৰা নাই, যদিও চৰকাৰী প্ৰজেক্টবিলাক আমাৰ সফল হোৱা নাই, তথাপি আমি শিক্ষক সমাজে কিবা এটা কৰি দেখুৱাম। চৰকাৰে আমাক যিমানেই টকা নিদিয়ক, যিমান নিদিয়ক, আমি সেইফাললৈ নাচাওঁ। আমাৰ সমাজৰ প্ৰতি এটা দায়িত্ব আছে, আমাৰ দায়বদ্ধতা আছে। আমাৰ নিজৰ কৰ্মখিনি বাদ দি আমি নিজৰ চাকৰিত সময়খিনিক মানে আমি পঢ়াই মেলি ভালকৈ, তাৰপিছত আমি প্ৰত্যেকেই এদিন হ'লেও সন্ধিয়া সময়ত আমি এঘৰ মানুহ হ'লেও আমি শিকাম যে স্বচ্ছতা কি, কেনেকৈ স্বচ্ছতা মানুহৰ মনৰ পৰা ষ্টাৰ্ট হয়। গতিকে আমি সেইখিনি কৰিবলৈ আমি সকলো অসমৰ শিক্ষকবৃন্দক আজি আহ্বান জনাইছোঁ। গতিকে আহক, আমি শিক্ষকবৃন্দ আগবাঢ়ি যাওঁ। আমাৰ শিক্ষকসকল আহিব। ঘৰত কোনোবা আছেনে বাৰু? ওলাই আহকচোন অলপমান। আইতা, হ'ব দিয়ক। আইতা, আমি শিক্ষক সমাজ আগবাঢ়ি আহিছোঁ। শিক্ষক সমাজ আইতা, আপোনালোকৰ গাঁৱৰ স্বচ্ছতাৰ বিষয়ে আপোনালোকক সজাগ কৰি তুলিবৰ বাবে আমি গাঁৱৰ সকলো শিক্ষক আগবাঢ়ি আহিছোঁ। আইতা, এয়া আমাৰ শিক্ষক সমাজ। নমস্কাৰ। আমি শিক্ষকসকল আগবাঢ়ি আহিছোঁ যে আমি অকল আমাৰ ছাত্ৰ ছাত্ৰীক শিকোৱাই দায়িত্ব নহয়, সমাজৰ প্ৰতিও আমাৰ দায়বদ্ধতা আছে। গতিকে আমি আগবাঢ়ি আহিছোঁ। আপোনালোকৰ নিচিনা বয়োজ্যেষ্ঠ মানুহৰ যদি সহায় সহযোগিতা পাওঁ, নিশ্চয় আমি আগবাঢ়ি যাম। আপোনাৰ কথাটো গাঁৱৰ বহুতো মানুহে মানি চলে, নহয় জানো? গতিকে আমি এই ক্ষেত্ৰত আপুনি আমাক সহায় কৰিব লাগিব। আইতা, এটা কথা নহয়, মই আহোঁতে দেখিলোঁ আপোনালোকৰ এইকণত লেতেৰা জাবৰ জোঁথৰ গেলা পচা বস্তু এইকণতে পেলাইছে যে। আইতা, আপোনালোকে এইবোৰ ইয়াতে পেলায় নেকি? আইতা, আপোনালোকে এইবোৰ ইয়াত নেপেলাব, কাৰণ এই গেলা পচা জাবৰ জোঁথৰবোৰে পৰিৱেশটো বিনষ্ট কৰাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি কৰিব পাৰে। আজিৰে পৰা আপোনাৰ লগতে আন বহুগৰাকী মহিলাকো যাতে সজাগ কৰি তোলে, যাতে তেওঁলোকে সুস্থ আৰু সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰে।
আইতা আমি তেওঁলোকক স্বচ্ছতাৰ বিষয়ে সজাগ কৰি তুলিবৰ বাবে ইয়ালৈ আহিছিলোঁ আহক আমি সকলোৱে মিলো আহক আমি সকলোৱে এটা সুস্থ আৰু সুন্দৰ পৰিৱেশ গঢ়ি তোলো আমি সকলোৱে নিজে সজাগ হোৱাৰ লগতে আন 10জনকো সজাগ কৰি তোলো যাতে এটা সুন্দৰ আৰু সুস্থ পৰিৱেশ গঢ়ি তুলিব পাৰে আমি সকলোৱে মানসিকতাৰ পৰিৱৰ্তন কৰি বিবেকক প্ৰশ্ৰয় দি এটা সুন্দৰ আৰু নিকা পৰিৱেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ